নমস্কাৰ পুনৰ এবাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আণ্ডাৰ গ্ৰেজুৱেট কৰা যিসকল 6th ছেমিষ্টাৰত পঢ়ি আছে তেওঁলোকৰ হৈ যোৱা যি 5th ছেমৰ এক্সামৰ ৰিজাল্ট ইতিমধ্যে ডিক্লেয়াৰ কৰা হৈছে, কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত একো নটিফিকেশ্যন দিয়া নাই। হ'লেও তেওঁলোকক এইটো ভিডিঅ'ৰ মাধ্যমেৰে জনাওঁ যে ইতিমধ্যে যি 5th ছেমৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছে। গতিকে তেওঁলোকে নিজৰ ৰিজাল্ট চেক কৰিবলৈ বা মাৰ্কশ্বিটখন ডাউনলোড কৰিবলৈ তেওঁলোকে অনলাইন g.in অফিচিয়েল ৱেবছাইটত গৈ নিজৰ লগইন আইডিৰে লগইন কৰি তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট চেক কৰিবলৈ এই ভিডিঅ'ৰ যোগেদি তেওঁলোকক জনাইছোঁ। গতিকে যিসকলে গম নাপায় তেওঁলোকে গৈ নিজৰ মাৰ্কশ্বিট ডাউনলোড কৰি লোৱা। আজিৰ ভিডিঅ' ইমানেই আছিলে। যদি ইনফৰ্মেটিভ লাগে ভিডিঅ'টো লাইক কৰি দিব আৰু আগন্তুক দিনৰ বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে আজিৰ ভিডিঅ'টি ইমানেই আছিল। শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।